হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল। আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ভিডিঅ'টো প্ৰায় ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ, কাৰণ যিহেতু মই ৰাতিপুৱা সোনকালে উঠি পেলাই গেট খুলি আগফালে আহি দেখিলোঁ গাইজ ধুনীয়াৰ গছৰ পাত ক'ৰবাৰ ফুল তোৰ চাৰিওফালে পৰি আছে। মানে যোৱাকালি ৰাতি বতাহ বৰষুণ দিয়াৰ কাৰণে গছৰ পাত ফুল হাবি চাবি বহুত কিবা কিবি পৰি আছে। আগফালে একদম পুৰা লেতেৰা দেখা হৈ আছে। চ' ভাবিলোঁ এতিয়া অলপ সাৰি দিওঁ, যিহেতু মই ৰাতিপুৱা ফুৰিবলৈ যোৱাৰ আগত এইখিনি কাম কৰি গ'লে ক্লিয়াৰ হয়। আৰু পিছফালে আহি দেখোঁ যে গাইজ পিছফালেও একে অৱস্থা, বৰষুণৰ পানী জমা হৈ আছে তলত আৰু ফুলৰ টাবৰ ওচৰত গছৰ পাত খবৰ কি যে পৰি আছে গাইজ, একদম পুৰা মাথা বেয়া হৈছে। আৰু চাৰিওফালে প্লাষ্টিক উৰি আছে দেখিছেনে এইবিলাক। আৰু ফাইনেলি গাইজ আগফালটোৰ আধা অংশ অলপ চাফা কৰা হ'ল। আৰু এইখন হৈছে মোৰ ফুলৰ বাগান। মোৰ ফুলৰ বাগানখন কেনেকুৱা লাগিলে আপোনালোক কমেণ্ট কৰি জনাব নিশ্চয় নাপাহৰিব। আৰু এই প্লাষ্টিকৰ বটলবিলাক দেখিছে, এইবিলাক হৈছে পানীৰ ড্ৰামবিলাক কাটি মই এনেকুৱা ফুলৰ টাব বনাইছোঁ। ইয়াতে পাত গছৰ ফুল ৰুই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন বুদ্ধিটো মোৰ। আৰু ফাইনেলি আগফালটো গোটেইখিনি চাফা কৰা হ'ল। এতিয়া চবফালে পিছফালৰো আধা অংশ হ'ল, পিছফালটো গোটেই কৰা নহ'ল বাৰু, কাৰণ এতিয়া সময় বহুত কম। মোৰো ফুৰিবলৈ যাবলৈ সময় প্ৰায় শেষে, 6:30 বাজি গ'ল। এতিয়া অলপ ফুৰিবলৈ যাম, ফুৰি আহি কিনে অলপ টোপনি মাৰিব লাগিব, কাৰণ টোপনি নহ'লে গা চা বেয়া লাগে। কাৰণ এনেও মোৰ গাটো বেয়া লাগিছে, ৰাতিপুৱা আজি বহুত কাম কৰিলোঁ, বহুত কষ্ট হ'ল। ভাবিলোঁ এতিয়া অলপ ওলাই যাওঁ ফুৰিবলৈ, যদি গাটো ভাল লাগিব আৰু ক'তনো গা ভাল লাগিব গাইজ, গা একদম মৰি গৈছে আজি। আৰু সেই ভাবি মই ওলাই আহিলোঁ। এতিয়া ৰাস্তাত দেখোঁ আজি এজন মানুহ নাই, কাৰণ কিয় বা বতৰৰ কাৰণে কি বা একো ধৰিব পৰা নাই, না কিয় বন্ধ দিছে, খোজকাঢ়াও বন্ধ নেকি চাগে, সেইকাৰণে ফুৰিব আহিলোঁ। আৰু সেইখন চাহৰ দোকান দেখা পালোঁ, চাহ খাব সোমাই গ'লোঁ দোকানত। আৰু চাহ পানী খাই আহি এইফালে ৰাস্তাত দেখিলোঁ, এইটো ৰাস্তাতো মানুহ নাই গাইজ, কি হৈছে আজি ক'ব পৰা নাই যে মানুহবিলাকৰ। ঠাণ্ডা কাৰণে চাগে শুই আছে, এতিয়ালৈকে উঠা নাই, 7টা বাজি গ'ল। নাজানো আৰু বতৰৰ কাৰণে নে কি। আৰু আহি গ'লোঁ ময়ো মোৰ ফালে, কাৰণ এতিয়া 7:35 হ'ল। এতিয়া গা পা ধুই পেলাই অলপ টোপনি মাৰিম। 10টাৰ পৰা ডিউটি ষ্টাৰ্ট। 10টাত আহি পেলাই পিছফালৰ যিখিনি অংশ আছিল সেইখিনি চাফা কৰিব লাগিব।